মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথমটো লেছন এ ভিলেজ নেম কৃষ্ণপুৰ। কৃষ্ণপুৰ নামেৰে এখন গাঁও বা এখন গাঁও, যিখন গাঁৱৰ নাম আছিল কৃষ্ণপুৰ বা কৃষ্ণপুৰ নামেৰে এখন গাঁও বুলি ক'লেই হ'ল। কৃষ্ণপুৰ নামেৰে এখন গাঁও, এইটো এটা পাঠ লেছন। এই লেছনটোৰ মই ইংৰাজী কিতাপৰ প্ৰথমটো লেছন। এই লেছনটোৰ মই তোমালোকক খুব ধুনীয়াকৈ ইংৰাজীৰ পৰা অসমীয়াত ভাঙনি কৰি বুজাই পঢ়াই যাম। তোমালোকে খুব মনোযোগেৰে শুনিবা বুলি আশা ৰাখিলোঁ। প্ৰথম পেৰাগ্ৰাফত আছে কৃষ্ণপুৰ ইজ এ ভিলেজ। কৃষ্ণপুৰ এখন গাঁও। দেয়াৰ ইজ এ ৰিভাৰ ইন কৃষ্ণপুৰ ভিলেজ। কৃষ্ণপুৰ গাঁৱত এখন নদী আছে। দ্য নেম অফ দ্য ৰিভাৰ ইজ আশাৱতী। নদীখনৰ নাম হ'ল আশাৱতী। কৃষ্ণপুৰ ইজ এ ভিলেজ। কৃষ্ণপুৰ এখন গাঁও। দেয়াৰ ইজ এ ৰিভাৰ ইন কৃষ্ণপুৰ ভিলেজ। কৃষ্ণপুৰ গাঁৱত এখন নদী আছে। দ্য নেম অফ দ্য ৰিভাৰ ইজ আশাৱতী। নদীখনৰ নাম আশাৱতী। তাৰপিছত দ্বিতীয় পেৰাগ্ৰাফত আছে দিছ ইজ এ বয়। দিছ ইজ এ বয়। এইজন এজন ল'ৰা। হিজ নেম ইজ বৰুণ। তেওঁৰ নাম বৰুণ। বৰুণ লিভছ ইন কৃষ্ণপুৰ ভিলেজ। বৰুণ কৃষ্ণপুৰ গাঁৱত বাস কৰে। হিজ হাউচ ইজ অন দ্য বেংক অফ আশাৱতী। তেওঁৰ ঘৰখনো আশাৱতী নদীৰ পাৰত। বেংক ইয়াত বেংক মানে হ'ল নদীৰ পাৰ, গতিকে হিজ হাউচ ইজ অন দ্য বেংক অফ আশাৱতী। তেওঁৰ ঘৰখনো আশাৱতী নদীৰ পাৰত। দেয়াৰ ইজ এ বিগ টেমাৰিণ্ড ট্ৰী ইন ফ্ৰণ্ট অফ হিজ হাউচ। তেওঁৰ ঘৰখনৰ সন্মুখত এজোপা ডাঙৰ তেঁতেলী গছ আছে। আকৌ মই পঢ়াই দিছোঁ। দিছ ইজ এ বয়। এইজন এজন ল'ৰা। হিজ নেম ইজ বৰুণ। তেওঁৰ নাম বৰুণ। বৰুণ লিভছ ইন কৃষ্ণপুৰ ভিলেজ। বৰুণ কৃষ্ণপুৰ গাঁৱত বাস কৰে। হিজ হাউচ ইজ অন দ্য বেংক অফ আশাৱতী। তেওঁৰ ঘৰখন বা তেওঁ থকা ঘৰ আশাৱতী নদীৰ পাৰত। দেয়াৰ ইজ এ বিগ টেমাৰিণ্ড ট্ৰী ইন ফ্ৰণ্ট অফ হিজ হাউচ। তেওঁৰ ঘৰৰ সন্মুখত এখন ডাঙৰ টেমাৰিণ্ড ট্ৰী আছে। টেমাৰিণ্ড মানে হ'ল তেঁতেলী, ডাঙৰ তেঁতেলী গছ আছে। তৃতীয় পেৰাগ্ৰাফত আছে দেয়াৰ ইজ এ গাৰ্ল। ডেট ইজ এ গাৰ্ল। সেইজনী এজনী ছোৱালী। সেইজনী এজনী ছোৱালী। ইয়াত দেখুৱাইছে এটা ল'ৰা এজনী ছোৱালী। ডেট ইজ এ গাৰ্ল। সেইজনী এজনী ছোৱালী। শ্বি ইজ বৰুণছ ছিষ্টাৰ। তেওঁ বৰুণৰ ভনী। শ্বি হেজ এ বিউটিফুল নেম। তাইৰ এটা ধুনীয়া নাম আছে। হাৰ নেম ইজ লতা। তাইৰ নাম হ'ল লতা। হাৰ ডগ অলছ' হেজ এ নেম। তাইৰ কুকুৰটোৰ এটা নাম আছে। তাইৰ কুকুৰটোৰো এটা নাম আছে। ইয়াত হাৰ ডগ অলছ' হেজ এ নেম। ইটছ নেম ইজ ভোক। এইটোৰ নাম হ'ল ভোক। বৰুণ এণ্ড লতা লভ টু ছুইম ইন আশাৱতী ৰিভাৰ। বৰুণ আৰু লতাই আশাৱতী নদীত সাঁতুৰি ভাল পায়। আকৌ পেৰাগ্ৰাফটো গাই দিছোঁ। ডেট ইজ এ গাৰ্ল। সেইজনী এজনী ছোৱালী। শ্বি ইজ বৰুণছ ছিষ্টাৰ। তাই বৰুণৰ ভনী। শ্বি হেজ এ বিউটিফুল নেম। তাইৰ এটা ধুনীয়া নাম আছে। তাইৰ নামটো খুব ধুনীয়া, এনেকৈ ক'লেও ভুল নহ'ব। হাৰ নেম ইজ লতা। তাইৰ নাম লতা। হাৰ ডগ অলছ' হেজ এ নেম। তাইৰ কুকুৰটোৰ এটা নাম আছে। ইটছ নেম ইজ ভোক। এইটোৰ নাম হ'ল ভোক। বৰুণ এণ্ড লতা লভ টু ছুইম ইন আশাৱতী ৰিভাৰ। ছুইম মানে সাঁতোৰা, নদীত সাঁতোৰা বা পুখুৰীত সাঁতোৰা, এইটোকে ছুইম কোৱা হয়। বৰুণ এণ্ড লতা। বৰুণ আৰু লতাই ভাল পায়, লভ মানে ভাল পায়, টু ছুইম সাঁতুৰিবলৈ, ইন আশাৱতী ৰিভাৰ। আশাৱতী নদীত সাঁতুৰিবলৈ খুব ভাল পায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই লেছনটো মই তোমালোকক যেনেকৈ পঢ়াই দিলোঁ, তোমালোকে খুব ধুনীয়াকৈ শুনি পাঠটো মুখস্থ কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।